হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পাছত মিনি ব্লগ এটা লৈ আহিলোঁ। এয়া লগৰকেইটা আহিলে, খবৰ নিদিয়াকৈ সিহঁতে খাই বোলে পকৰি গাইছ। তাৰপিছত পকৰীয়ে চাহ খালে। তাৰপিছত বকুলৰ মানে শিৱানী আহিছিলে। তাৰপিছত এয়া বকুল গ'লগেট, শিৱানী থাকিলে গাইছ। তাৰপিছত এইক মানে অলপ ফুৰাব আনিলোঁ আমাৰ গাঁওখনত। এয়া নদীলৈ লৈ আহিলোঁ। তাৰপিছত দুইজনী আহিলোঁ, এয়া শিৱানী পাই গ'লগৈ তলৰ। তাৰপিছত দুইজনী ইয়াত ফটো চটো মাৰিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ, অলপ টাইম থাকিলোঁ তেনেকৈ। গাইছ, ৰাস্তাৰ অৱস্থা চাব কেনেকুৱা, বৰষুণৰ বতৰত তাই ফুৰাবলৈ আহিছোঁ। মানে ভিডিঅ'টো বহুত দিন ধৰি আছিলে, মাৰ্চৰে আছিলে, সেইকাৰণে মানে চুৱেটাৰ টুৱেটাৰ লগাই আছোঁ গাইছ। মানে মাৰ্চৰ লাষ্টৰ আছিল গাইছ। তাৰপিছত আমি ইয়াত দেখিছে নহয় কেনেকুৱা নাচোন দি আছোঁ। তাৰপিছত অলপ টাইম তেনেকৈ থাকি মেলি দুইজনী আকৌ ঘৰলৈ বুলি আহিলোঁ। এয়া গাইছ, ৰাস্তা দেখিছে নহয় অৱস্থা কেনেকুৱা। তাৰপিছত তেনেকৈ ফুৰাই মেলি আনিলোঁগৈ তাইক। তাৰপিছত এয়া শুব টাইমত মানে আমি তাই লেকচাৰ দি আছে কাৰোবাৰ লগত, আৰু মানে বেলেগ ভিডিঅ' বনোৱা নহ'লে আৰু। তাৰপিছত একেবাৰে ৰাতিপুৱা আমি দুজনী কলেজলৈ বুলি ওলালোঁ ভাত খাই। তাৰপিছত এয়া কলেজত খালোঁ চাওমিন। গাইছ, আজি ব্লগটো ইমানেই আছিল। আকৌ নেক্সট এটা মিনি ব্লগত লগ পাম, বাই।